বেসিক্যালি সিডিপিও আপোনালোকে ইয়াৰ পৰা পোনে পোনে বেলতলাত থকা ডাইৰেক্টৰ সোশ্যাল ৱেলফেয়াৰ কাৰ্যালয়লৈকে যাওক তাতে আপোনালোকৰ কাৰণে এপইন্টমেন্ট লেটাৰ প্ৰস্তুত হৈ আছে আৰু তাতে প্লেছত পোষ্টিংও দিয়া আছে আপোনালোকে ক'ত জয়েন কৰিব লাগিব ফৰেষ্ট ডিপাৰ্টমেন্টত 23টা নিযুক্তি আছে ইয়াৰ আমাৰ একেবাৰে ওচৰত পাঞ্জাবাৰীত অৰণ্য ভৱন আছে আপোনালোক অৰণ্য ভৱনলৈকে যাওক তাতে নিযুক্তি পত্ৰ ৰেডি হৈ আছে কোনোবাই চাহ খোৱালে ক'ব সিএমএ কৈছে আমাকে আপোনাৰ পৰা খাব কৈছে আজি আশীৰ্বাদ হিচাপে নিজেতো খোৱাৰ কথাই নাই অৰণ্য ভৱনত যাওক পাঞ্জাবাৰী পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টত আজি 330 জন ব্যক্তি নিযুক্তি হৈছে এই 330 জনে হেঙাৰবাৰীত থকা পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ কাৰ্যালয়লৈকে যাওক তাতেও পাব আৰু যদি কাৰ্যালয়ত যাব নোখোজে তেতিয়াহ'লে phc.assam.gov.in ৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে নিজেও যাব পাৰে আমাৰ হেঙাৰবাৰীতে অফিচটোৰ পৰা আপোনালোকে কালেক্ট কৰিব পাৰে আৰু নহ'লে আপোনালোকে ৱেবছাইটত ইয়াত বহি চাই ল'ব phc.assam.gov.in document/notification2 যোনে মোক ফলো কৰিব পৰা নাই অলপ পিছত টিভিটো এই কথাখিনি ওলাই থাকিব ইয়াত আমাৰ যিটো ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ এপইন্টমেন্ট আছে এতিয়া আপোনালোকে ডাউনলোড নকৰিব 4টা বজাৰ পিছত আপোনালোকে ডাউনলোড কৰিব ক'ৰ পৰা ডাউনলোড কৰিব আমাৰ যিটো ৱেবছাইট আছে d.assam.gov.in d.assam.gov.in আগত http www এখিনি লাগিব আপোনালোকে মেইনলি আমাৰ যিটো ডিৰ ৱেবছাইটত আছে ইমান দিন য'ত আপোনালোকে কাগজ পত্ৰ দি আছিলে নহয় জানো বিজয় ইমান দিন য'ত আপোনালোকে নিজৰ আপলোড কৰি আছিলে ৱেট লিষ্ট চাই আছিলে সেই ৱেবছাইটটোতে আপোনালোকৰ এপইন্টমেন্ট লেটাৰ জমা হৈ আছে আপোনালোকে 3টা বজাৰ পিছত এপইন্টমেন্ট লেটাৰখিনি আপলোড কৰি ল'ব ইয়াৰ পৰা গৈ ভাত পানী খাই ধুনীয়াকৈ আপলোড কৰি ল'ব ঠিক তেনেকে ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনত এপইন্টমেন্ট লেটাৰ আছে 3517 খন তেওঁলোকেও যিটো ৱেবছাইটত ইমান দিন এপ্লাই কৰি আছে www.madhyamik.assam.gov.in ক'ৰ পৰা ল'ব www.madhyamik.assam.gov.in কেতিয়া ল'ব 3টা বজাৰ পিছত ল'ব ঠিক আছে 3টা বজাৰ পিছত গৈ ল'ব 124 গৰাকী এসিস্ট্যান্ট প্ৰফেসৰ নিযুক্তি হৈছে আপোনালোকে ইয়াৰ সভাৰ পৰা পোনে পোনে কাহিনীপাৰা থকা ডাইৰেক্টৰ হায়াৰ এডুকেশ্যনৰ অফিচলৈকে যাওক তাতে আপোনালোকৰ এপইন্টমেন্ট লেটাৰ ৰেডি হৈ আছে ঠিক আছে তাৰ পিছত আহক হেল্থ ডিপাৰ্টমেন্টত আমাৰ কেইবাটাও বিভাগত নিযুক্তি হৈছে সেইবাবে প্ৰথমতে আপোনালোকে বুজিব যে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিছত যিসকল নিযুক্তি হৈছে তেওঁলোকে dhs.assam.gov.in ইয়াৰ পৰা আপোনালোকে এপইন্টমেন্ট লেটাৰখিনি এতিয়া গৈ পেলাই ডাউনলোড কৰিব পাৰিব তাতে এপইন্টমেন্ট লেটাৰ ৰেডি হৈ আছে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিছ ফেমিলি ৱেলফেয়াৰত যিসকল নিযুক্তি হৈছে তেওঁলোকে চাব dhsfw.assam.gov.in/ এই ৱেবছাইটত আপোনালোকে এতিয়া গ'লে লগে লগে আপোনালোকে এপইন্টমেন্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব পাৰিব ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনত যিসকলৰ নিযুক্তি হৈছে তেওঁলোকে dme.assam.gov.in এই পোৰ্টেলত গ'লে এপইন্টমেন্ট লেটাৰ ৰেডি হৈ আছে
অটল অমৃত অভিযান সোসাইটিত যিসকলৰ নিযুক্তি হৈছে তেওঁলোকে www.AAS মানে অটল অমৃত অভিযান সোসাইটি AAS.assam.in আপোনালোকে নিযুক্তি পত্ৰ ল'ব পাৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 55টা নিযুক্তি হৈছে আমাৰ ওচৰতে কৃষি ভৱন আছে তাতে আপোনালোকলৈকে বিষয়াসকল অপেক্ষা কৰি আছে তাতে আপোনালোকে খানাপাৰালৈকে গ'লে এপইণ্টমেণ্ট লেটাৰখিনি ল'ব পাৰিব পিডব্লিউডি ডিপাৰ্টমেণ্টত আমাৰ 8খন এপইণ্টমেণ্ট আছে সেক্ৰেটাৰিয়েটত যিটো পিডব্লিউডি ৰোডছ ডিপাৰ্টমেণ্ট আছে ব্লক বি গ্ৰাউণ্ড ফ্লোৰ ব্লক বি গ্ৰাউণ্ড ফ্লোৰলৈকে গ'লে আপোনালোকে নিযুক্তি পত্ৰখিনি ল'ব পাৰিব মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টত 2খন নিযুক্তি পত্ৰ আছে এই ষ্টেজতে আপোনালোকে আহি পেলাই আমি যোৱাৰ পিছত নিযুক্তি পত্ৰ 2খন ল'ব পাৰিব লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত 17খন নিযুক্তি পত্ৰ আছে তেওঁলোকে অসম ছেক্ৰেটাৰিয়েটৰ ব্লক ডি ফৰ ডেল্টা ব্লক ডিত আপোনালোকে গ'লে তাতে আপোনালোকৰ এপইণ্টমেণ্ট ৰেডি হৈ আছে এতিয়া আহিলে পুলিচ ঠিক আছে সকলোৱে নিজৰ মোবাইলত ধুনীয়াকৈ ৰেডি কৰি ল'ব আৰু আমি লিফলেট অলপো ইয়াত বিলাই দিম অলপ পিছত যাতে কাৰো ৱেবছাইটটো ভুল নহয় যিসকলে পুলিচত এপইণ্টমেণ্ট পালে আজিৰ পৰা আমি পুলিচ হ'লো গতিকে পুলিচত ডিচিপ্লিনে মেইন ইয়াৰ পৰা আমি লাষ্টত ধুনীয়াকৈ উঠিম যোনে দেউতা মাক লগত লৈ আহিছে ধুনীয়াকৈ দুপৰীয়া ভাতটো খাম ঠিক 4টা বজাৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোৰ পৰা এপইণ্টমেণ্ট লেটাৰখিনি নমাই ল'ব ক'ৰ পৰা নমাই ল'ব www.slbr.assam.in আপোনালোকে এইটো ৱেবছাইটটো জানে ৰিজাল্ট চাইছিল না ইমান দিন গতিকে www.slbr.assam.in তাতে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আছে 16 তাৰিখে য'ত নিযুক্তি হৈছে তাত আপোনালোকে 16 তাৰিখে সেই জিলাত আপোনালোকে গৈ পাব আৰু 18 তাৰিখৰ পৰা আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব ঠিক আছে আৰু এতিয়া নাযাব কিন্তু 4টা বজাৰ আগতে কোনেও ৱেবছাইটত নোসোমাব আৰু 4টাতে সব নোসোমাব এইটো জাম হৈ যাব কোনোবাই 4টাত কোনোবাই 7টাত যেতিয়া কৰে ৰাতি 12টালৈকে উঠাব পাৰিব আপোনালোকে ধুনীয়াকৈ কৰিব আৰু অলপ পিছতে এই গোটেই ৱেবছাইট কেইটা এড্ৰেছ ইয়াতো আহিব ইয়াতো আপোনালোকে লিখি ল'ব পাৰিব লিফলেট বিলাব আৰু কালি ৰাতিপুৱা পেপাৰত এডভাৰটাইজো দেখা পাব কিন্তু মই জানো সবে এটা ৱেবছাইট চিনিয়ে পাই ইমান চাই নহয় জানো হয়নে নহয় ঠিক আছে বহুত বহুত ধন্যবাদ ট্ৰেইনিঙৰ পিছত আকৌ লগ পাম